हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं एजन रेपारक কৰিব গৈ আছোঁ। তেওঁৰ নামটো হৈছে জিন। যোনজন তেওঁৰ ৰেপ সংবোৰ শুনা নাই প্লিজ এবাৰ গৈ শুনিব। তেওঁ মানে মোৰ দাদাই নাই। তেওঁ আজি লক্ষী পূজাৰ ওপৰত অলপমান কথা ক'ব, বলকচোন কি কয়। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি আমাৰ লগত আছে জিন দা। নমস্কাৰ। তেওঁ আজি লক্ষী পূজাৰ বিষয়ে অকণমান ক'ব, আহকচোন কি কয় আমি শুনো। লক্ষী পূজা আজিৰ দিনটোত মনোৱা হয় আৰু পোনপ্ৰথমে সকলোলৈকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লক্ষী পূজাৰ দিনাখন সকলোৰে বন্তি জ্বলায় আৰু প্ৰত্যেকখন দোকান চাফ চিকুণকৈ ৰাখে। লক্ষী দেৱীক আচলতে এইবাবে পূজা হয় যে তেওঁ ধন সুখ সমৃদ্ধিৰ দেৱী আৰু এই ধন সুখ সমৃদ্ধি যাতে সদায় সদায় এখন ঘৰ বা এখন দোকানত সদায় ভৰ্তি থাকে, তাৰ বাবে লক্ষী আমি পূজোঁ আৰু এই প্ৰথাটো বছৰ বছৰ ধৰি পেলাই চলি আহিছে আৰু আগলৈ চলি থাকিব। তো যোনে ইমান ধুনীয়াকৈ কৈ দিলে লক্ষী পূজাৰ ওপৰত, তো আপোনালোকলৈও লক্ষী পূজাৰ আন্তৰিক হিয়া ভৰাই শুভেচ্ছা যাচিলোঁ। এতিয়া মই আহিছোঁ লক্ষীদাৰ দোকানত। তেওঁৰ দোকানটোত লক্ষী পূজা পাতিছে, তো বলকচোন যাওঁ। গাইজ ইমান ধুনীয়াকৈ খাই বৈ মুখত তামোল এখন ভৰাই ঘৰ পালোঁহি। মানে তাত বহুত মানুহে মদ খাই আহি অসভ্যালি কৰিছিল যে সেইবাবে মই ভিডিঅ'টো নবনালোঁ। আৰু কাইলৈ যিহেতু উৰুকা, তো কাইলৈ এটা ধামাকাদাৰ ভিডিঅ' আহিব। তো আজিলৈ বাই।